Hi, welcome to my YouTube channel gargi. আজি মই জেতুকা লগাম জেতুকাৰ পাত নখ আৰু চুলিৰ কাৰণে ভাল ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই জেতুকাৰ পাত বহুত উপকাৰী আৰু জেতুকাৰ পাত লগাব লাগে এই পাতবিলাক মায়ে এতিয়া মোক বটি দিব মোৰ দ্বাৰা কোনে কোনে জেতুকাৰ পাত ভাল পায় এইবাৰ লগাম আপোনালোকক দেখুৱাই আছো এতিয়া মই গা ধুম যায় কাৰণে হালধি লগাই আছো কেঁচা হালধি আমাৰ কাৰণে ভাল হালধি লগাব লাগে ভাল দে আমাৰ ছালৰ কাৰণে হালধি ভাল পাপাই মোক হালধি লগাব কাৰণে সহায় কৰিছে এইখিনি মই এতিয়া ধুনীয়াকৈ লগাম মোৰ মুখত আপোনালোকেও হালধি লগাইনে মাজে মাজে আমি আমাৰ ছালৰ যত্ন ল'ব লাগে মই গা ধুই উঠিলোঁ এতিয়া মই জেতুকা লগাওঁ ৱাও এইখিনি ইমান ধুনীয়া হৈছে এইখিনি মায়ে মোক ধুনীয়াকৈ বটি দিছে বলক এতিয়া মই এইখিনি হাতত লগাওঁ এই বগা হাত দুখন এতিয়া ৰঙা হৈ যাব জেতুকাখিনি মই এতিয়া নিজে লগাম মই এতিয়া জেতুকাখিনি আঙুলিত লগাই আছো এইখিনি ভালদৰে শুকোৱাৰ পিছত আপোনালোকক মই দেখুৱাম লগোৱা হৈ গ'ল ভালদৰে লগাব নাজানো কিন্তু চেষ্টা কৰিছো কেনেকুৱা হৈছে জনাবচোন জেতুকা নখত লগালে দৃষ্টি শক্তি বাঢ়ে চকুৰ কাৰণে ভাল এয়া মই জেতুকাখিনি গুচাই পেলাই আৰু হাত দুখন ৰঙা হৈ গ'ল এইটো কি বাৰু কওকচোন এইটো আঠা কল 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 এবিধ ফল কল খালে গাঁত হয় হাতীৰ সমান বল আগতে মই বাকলিবিলাক গুচাই লওঁ মই কল খাই বহুত ভাল পাওঁ আমি ফল মূল খাব লাগে আচ্ছা কলটো আমাৰ শৰীৰৰ কাৰণে ভাল বহুত টেষ্টি আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব বাই বাই